হেল্ল' ৰাইজ, ভালনে আপোনালোকৰ? আজি আমাৰ কলেজত ব্লাড ডোনেশ্যন কেম্প আছে। সেইকাৰণে মিশ্ৰ দাহঁতে পানী যোগান ধৰিছে। সকলো ষ্টুডেণ্টবোৰ আহিছে, কিন্তু ছোৱালীবোৰে ৱেইটহে জুখিছে। সিহঁতে টেষ্ট নিদিয়ে বাৰু, আমাৰ ল'ৰাকেইটাহে টেষ্ট দিব। আৰু আমাৰ ষ্টাফৰ কোনোবাই টেষ্ট দিছে। এইফালে বেডিংকেইখন এনেকৈ বনাই লৈছে। তাৰপিছত এই এফালৰ পৰা মানে ব্লাড গ্ৰুপ চেক কৰিছে, তাৰপিছত দিব পাৰিব নাই তাকে চেক কৰিছে। চাঞ্চতে মোৰো হেমোগ্ল'বিন কিমান আছে তাকে চেক কৰাই লৈছোঁ। আচলতে ৰক্তদান মহান দান হয় নাই বাৰু, কিন্তু মই যদি ৰক্তদান দিবলৈ যাওঁ মই নিজে ঢুকাই থাকিম। মোৰ নিজৰে টেষ্ট নাই, কিনো লোকক টেষ্ট দিম। আৰু এই আমাৰ ষ্টাফৰ ধ্ৰুৱদায়ো টেষ্ট দিবলৈ ওলাইছে। এইফালে ষ্টুডেণ্টছবোৰৰ যাৰ চেক কৰা হ'ল সিহঁতক টেষ্ট দিবলৈ কাৰণে এনেকৈ শুৱাই দিয়া হৈছে, লগতে প্ৰেছাৰটোও চেক কৰি লৈছে। আৰু এইফালে আমাৰ প্ৰকাশ দা একদম টেষ্ট দি পূৰা ফিটফাট। এইফালে ইয়াৰ ধ্ৰুৱদা তেওঁ দিছে। আমাৰ ষ্টুডেণ্টছবোৰে কিন্তু ব্লাড ডোনেশ্যন কেম্পটোত ধুনীয়াকৈ কোঅপাৰেট কৰিছে। তাৰ মাজতে মোৰ পাৰ্চেল এটাও আহিলে। তেনেহ'লে আজিলৈ আহিছোঁ, বাই। আকৌ এটা নতুন মিনি ব্লগত লগ পাম।